হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে মই ক্লাছ 8ৰ এছামিছৰ 2 নম্বৰ চেপ্টাৰৰ কুৱেশ্যন আনসাৰবোৰ লৈ আহিছোঁ। এইখিনি তোমালোকে চাই যাবা। তোমালোকৰ প্ৰথম কুৱেশ্যন হৈছে অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ কি আছিল? উত্তৰ লিখিবা তোমালোকে। অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক। 6 নম্বৰ কুৱেশ্যন হৈছে বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ কি? উত্তৰ লিখিবা। বৰ্তমানৰ শৰাইঘাটৰ সমস্যাবোৰ হ'ল সামাজিক, অৰ্থনৈতিক আৰু ঐতিহাসিক। গ নম্বৰ হৈছে ৰামসিংহ কোন আছিল? উত্তৰ লিখিবা। ৰামসিংহ ৰাজপুতৰ ৰজা আছিল। তেওঁক ঔৰংগজেব বাদশ্বাহে অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল। গ নম্বৰ লিখিবা। তেওঁ কিয় অসমলৈ আহিছিল? উত্তৰ লিখিবা। তেওঁ অসমখন আক্ৰমণ কৰি মোগলৰ দখললৈ আনিবৰ বাবে অসমলৈ আহিছিল। 15 নম্বৰ হৈছে শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল? উত্তৰ লিখিবা। শৰাইঘাটৰ ৰণ মোগল আৰু আহোমৰ মাজত হৈছিল। প্ৰথম 6 নম্বৰ লিখিবা তোমালোকে। লাচিতৰ অধীনত কিমান সৈন্য আছিল? উত্তৰ লিখিবা। লাচিতৰ অধীনত 1 লক্ষ সৈন্য আছিল। দ্বিতীয় 6 নম্বৰ লিখিবা। মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘাটীয়া সেনাপতিজনৰ নাম কি? উত্তৰ লিখিবা। মোগলে নাৱেৰে সৈতে ধৰি ৰখা শৰাইঘাটীয়া সেনাপতিজনৰ নাম আছিল কুৱামিৰ্ধা হাজৰিকা। জ নম্বৰ লিখিবা। বৰ্গাজ্য নম্বৰ লিখিবা। মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে কাক লোৱা লগাই থৈছিল? উত্তৰ লিখিবা। মোগলে সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে ৰামচৰণক লোৱা লগাই থৈছিল। জ নম্বৰ হৈছে ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত কি বুজাবলৈ গৈছিল? উত্তৰ লিখিবা। ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত মোগল সৈন্যৰ বিশাল সংখ্যাত থকা বুজাবলৈ গৈছিল। 9 নম্বৰ লিখিবা তোমালোকে। লাচিতে অসমীয়া সৈন্য বল বুজোৱাৰ উদ্দেশ্য ৰামসিংহলৈ কি পঠিয়াইছিল? উত্তৰ লিখিবা। লাচিতে অসমীয়া সৈন্য বল বুজোৱাৰ উদ্দেশ্য ৰামসিংহলৈ এচুঙা বালি পঠিয়াইছিল। আৰু তোমালোকৰ 4 নম্বৰ কুৱেশ্যনটো হৈছে তোমালোকে তাৰ আগত তোমালোকে এডুকেশ্যন আসাম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু এনেকুৱা নতুন নতুন ভিডিঅ' পাবলৈ। আৰু তোমালোকে ভিডিঅ'বোৰত লাইক এণ্ড শ্বেয়াৰ কৰি দিবা। এতিয়া তোমালোকৰ 4 নম্বৰ কুৱেশ্যন হৈছে কটাৰ যুদ্ধৰে বোলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰা সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰণুৱাসকলক কি কৈছিল? তোমালোকে এইখিনি লিখি ল'বা। এইখিনি বহুত দীঘল, ভিডিঅ'টো বহুত দীঘল হ'ব। এইখিনি তোমালোকে ভিডিঅ'টো ষ্টপ কৰি লিখি ল'বা। এতিয়া তোমালোকৰ 6 নম্বৰ হৈছে অসম এৰি যোৱা সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি কি কৈছিল? এইখিনি তোমালোকে লিখি লোৱা। বহুত দীঘল হয়, তোমালোকে লিখি ল'বা এইখিনি। এতিয়া তোমালোকৰ 6 নম্বৰ হৈছে অসম এৰি যোৱা সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি কি কৈছিল? তোমালোকে লিখিবা। অসম এৰি যোৱা সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি কৈছিল ধন্য ৰজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি, ধন্য সেনা। অকল এজন মানুহে সকলো সৈন্য চলায়, ই কি আচৰিত। মই হে ৰামসিংহ নিজে যুদ্ধৰ সেনাপতি হৈও একোতে সুবিধা নাপাওঁ। গ নম্বৰ হৈছে কোনোবাই যুদ্ধৰ কামত মন এৰি ইফাল সিফাল কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোসানীলৈ সেৱা কৰি কি ঘোষণা কৰিছিল? এইখিনি তোমালোকে লিখি ল'বা। পিছত ঘ নম্বৰ হৈছে বৰ আই কোঁৱৰে কাপোৰ আঁৰৰ পৰা স্বৰ্গদেউক কি উদ্দেশ্য দিছিল? আৰু ছাত্ৰ ছাত্ৰীসকল বাকীখিনি কুৱেশ্যন কালি তোমালোকক দিম। তোমালোকে এইখিনি শিকি লোৱা।